মাৰপিট কৰোঁ কিবা কৰোঁ মোৰ মা দেউতা মোৰ কথা তো এতিয়া দেউতাক কেছ দিছে পুলিচে ব্যৱস্থা কৰিব তোমালোকে আকৌ মাজত কিয় দেখিছিলাগে নেকি তুমি দেখিছিলাগে নেকি দেউতাই অভিযোগ কৰিছে মা দেউতাৰ লগত মোৰ সংঘাতটো মোৰ ব্যক্তিগত কথা তাত তোমালোক সোমাবলৈ কি তোমালোক সোমাবলৈ কি দৰকাৰ কমপ্লেইন দিছে পুলিচে ব্যৱস্থা কৰিব তোমালোকৰ আকৌ কি হ'ল মা দেউতাই কমপ্লেইন কৰিছে মা দেউতাৰ লগত মোৰ ব্যক্তিগত সংঘাত আছে এতিয়া সংঘাত আছে কাইলৈ ভাল হ'ব তোমালোকে আকৌ মাজত কিয় সোমাব লাগে মাৰপিট কৰোঁ কিবা কৰোঁ মোৰ মা দেউতা মোৰ কথা তো এতিয়া দেউতাক কেছ দিছে পুলিচে ব্যৱস্থা কৰিব তোমালোকে আকৌ মাজত কিয় সেইকাৰণে মাৰপিট কৰিব নেকি কি হৈছিলে আচলতে কি হৈছে কথাটো অইন একো নাই তাক মুঠতে পইচা লাগে মই পেঞ্চন পোৱা 4,20,000 টকা সি মই 20 টকা এটা এনেকৈ হাতত ল'বলৈ পালোঁ শব্দটো ওলোৱাৰ লগে লগে সি ATM কাঢ়ি লয় আপুনি চাকৰি কৰিছিলে কি চাকৰি কৰিছিলে ATM সি উলিয়াই পেলাই তাৰ জেপত ভৰালে মই নাপালোঁ আৰু তাৰপিছত আকৌ বিচাৰিছিলে আপুনি শিক্ষক আছিলে ন শিক্ষক আছিলোঁ আৰু শিক্ষকৰ পইচা ধন হাতত থাকে বুলি আকৌ বিচাৰিছিলে এই ৰঙাচাহী হাইস্কুল ৰিটায়াৰমেণ্ট কেতিয়া পালে আপুনি ৰিটায়াৰমেণ্ট 2007 ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম অঞ্জন বৰা কি কৰে একো নকৰে দালালি মুঠতে আপোনাক মাৰপিট কৰে নেকি মাৰপিট একদম সৰু পিনে গছজোপা মানলৈ দলি মাৰি পঠিয়াই পইচা নাপায় পইচা খুজিলে মই পইচা নাই বুলি কওঁ একদম মাৰি পঠিয়াই দিছে ঘূৰি আহি পেলাই ভৰি হাত চপাকৈ